Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। Hello everyone, আজি মই এই ভিডিঅ'টো দেখাব বিচাৰিছোঁ যে মই মিছোৰ পৰানো কি পাৰ্চেল অৰ্ডাৰ কৰি আনিলোঁ। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই ভাবিছোঁ মই এতিয়া কাপোৰৰ পৰা আৰম্ভ কৰোঁ। সো ফাৰ্ষ্ট মোৰ কাপোৰটো হ'ল এইটো, তাৰ পিংক কালাৰ টপ। তো মই এইটো অৰ্ডাৰ কৰি আনিছিলোঁ মিছোৰ পৰাই। চাওক আপোনালোকে So এইটো আৰু ইয়াত চাওকচোন বাট ডাইমণ্ড ভাল লাগে আৰু কাপোৰটো বহুত পাতলা হয় গৰমত পিন্ধি খুব ভাল লাগে। তো ছেকেণ্ড এইটো এটা হোৱাইট কালাৰ স্পৰ্টিং, ইয়াতে এটা মম লগা পোৱালি নিচিনা আছে। এইটো প্লাজো পিন্ধিব খুব ভাল লাগে। তো আপোনালোকে চাওক আৰু কাপোৰটো কটনৰ হয় কালাৰ টপ, মানে এইটো বহুত শ্বৰ্ট হয় দেই। আপোনালোকে জিন্সৰ লগতো পিন্ধিব পাৰিব আৰু আপোনালোকে চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰিব। মইতো ট্ৰাই কৰিছোঁ, আপোনালোকে ট্ৰাই কৰিব। আৰু কাপোৰটো পাতলা হয়। এই কাপোৰটো মই নাজানো কি কাপোৰ দেই, না কটনৰ হয়, ভাল লাগে আৰু এইটো এটা টপ, এইটো মিছোটো বহুত ফেমাছ হয়, ওলাই থাকে। আৰু ইয়াত কিবা হোৱাইট আৰু ব্লেক কালাৰ আছে। কাপোৰটোৰ নাম নাজানো, ভাল লাগে এম চাইজ মোৰ। আৰু এইটো ভাল লাগে আৰু চিলভাৰ আৰু মোৰ টপ ইমানেই আছিল। আৰু এইটো হ'ল কুৰ্তিটো, বহুত চিম্পল হয় আৰু হাতত আছে এনেকুৱা টাইপৰ মিডি টাইপৰ। আৰু কাপোৰটো বহুত ছফ্ট হয়, ভাল লাগে কিনিব। নেক্সট কুৰ্তি হোৱাইট কালাৰ, এইটো মন্দিৰ গ'লে ক'ৰবাত চাদৰ গ'লে পিন্ধি ভাল আৰু বহুত পাতলা কটনৰ কাপোৰটো। আৰু মানে পাতলা কাপোৰ আৰু ছফ্ট কাপোৰটো পিন্ধি কমফৰ্টেবল। তো এইটো এটা নেক্সট কুৰ্তা, ইয়াৰ আপোনালোকে ফুলবোৰ চাব পাৰে, বহুত ধুনীয়া হয় হোৱাইট কালাৰ ফুলবোৰ। আৰু বহুত কাপোৰটো কটনৰ হয় একচুৱেলি। আৰু ইয়াৰ আপোনালোকে পিছফালটো চাব পাৰে, বহুত ধুনীয়া। আৰু ইয়াৰ হাতৰ ফুলটো চাব পাৰে, বহুত একদম হোৱাইট কালাৰ, ধুনীয়া হয়। তো এইটো এটা গ্ৰীণ কালাৰ কুৰ্তা আৰু ইয়াৰ দুটাকৈ আছে চাব পাৰে আপোনালোকে গুদাম মাজত। আৰু কাপোৰটো কটনৰ হয়, হাতত চাওক বহুত ধুনীয়া এটা ডিজাইন আছে, বহুত ছফ্ট হয় কাপোৰটো। আৰু এইটো এটা ব্লেক জিন্স, এইটো মই মিছোৰ পৰা অৰ্ডাৰ দিছিলোঁ। তো কাপোৰৰ কালেকশ্যন সিমানেই আছিলে আৰু নাইকিয়া। তো এতিয়া আহোঁ মেকআপৰ আৰু ৰিং জুৱেলাৰী সেইবোৰৰ চাব লগা এতিয়া। তো এইটো হ'ল আইশ্বেডো, মই এইটো মিছোৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। ইয়াত 16 কালাৰ্ছ আছে আৰু চব জিকমিক কৰি থাকে খুব একদম। আৰু ইয়াৰ কালাৰবোৰ বহুত ধুনীয়া হয় একচুৱেলি। আৰু এয়া হ'ল বাছ, ইয়াত 5ডালমান আছে। যিহেতু আইশ্বেডো কিনিলোঁ, বাছ লাগিবই। চ' আইশ্বেডোৰ লগতে এয়া বাছ কিনিছিলোঁ। তো এইফালে দুটা আইনিলাৰ, এইটো হ'ল ষ্টিল কালাৰ আইনিলাৰ আৰু এইটো হ'ল পেঞ্চিল আইনিলাৰ। মই বাৰু ইউজ কৰাই নাই। তো এইবাৰ দেখুৱাম ইয়েৰিং, এইযোৰ ইয়েৰিং ব্লেক আৰু গল্ডেন কালাৰ, মোৰ বাৰ হয় বাৰু, চাওক আপোনালোকে। আৰু নেক্সটযোৰ এইযোৰ ব্লেক কালাৰ আৰু হোৱাইট আছে, এইযোৰ মোৰ হয় বাৰু, এইযোৰ সৰুকৈ। আৰু এইযোৰ ভাল লাগিছে নাই আপোনালোকে কমেণ্ট বক্সত ক'ব। আৰু এইডাল মাৰ কাৰণে আনিছিলোঁ কেঁচা সোণৰ ছেট, ভাল লাগে। আৰু ইয়াৰ লগত এযোৰ ফুলি আছে, আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। এইযোৰ মূৰ চৰা থকা, এইডাল আমাৰ চিম্পুল জোনবিৰি এডাল। আৰু এই দুপাত আৰু এপাত আছে, মোৰ বিয়াত আনিছিলোঁ অৰ্ডাৰ কৰি। আৰু এইটো এটা বেগ, মই মিছোৰ পৰা বহুত কম প্ৰাইজত আনিছিলোঁ। এইটো দীঘল কৰিও ল'ব পাৰে, সৰু কৰিও ল'ব পাৰে। আৰু ভিতৰত 3টামান খাপ আছে, আপোনালোকে চাব পাৰে। আৰু কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। আৰু এইটো এটা ত্ৰিপট, মই মিছোৰ পৰাই অৰ্ডাৰ কৰি আনিছিলোঁ। আৰু আপোনালোকে এতিয়া চাব পাৰে, আমাৰ ঘৰ ডেক'ৰেশ্যনৰ কাৰণে মই কেইখনমান আনিছিলোঁ ফটো।
গাইজ এইটো এটা মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, দেখাব পাহৰি গৈছিলোঁ। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ৰ সৈতে। চাই থাকিব হিমাকী সৰুমইনা ব্লগ। আজিলৈ বাই বাই।